हेलो दोस्तों वेलकम टू माय यूट्यूब चैनल लोकेल धन ब्लगार। तो সকলোকে গুড মৰ্ণিং বিকজ ৰাতিপুৱা এতিয়া 8:30 বাজিছে। তো কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। তো আজি ৰাতিপুৱাই ব্লগ ষ্টাৰ্ট কৰিলোঁ কাৰণ মোৰ বহুত ফ্ৰেণ্ড চাৰ্কুলাৰ এণ্ড লগতে মোৰ ফেচবুকৰ ইনষ্টাত বহুত ফ্ৰেণ্ড আছে আৰু লগতে বহুত চিনাকিও আছে বাৰু। সকলোৱে মোক সোধে যে ভাইটি তুমি কি কৰা বা দাদা তুমি কি কৰা, তোমাৰ লাইফত কি চলিছে, মানে মোৰ লাইফৰ কিছুমান বিষয় জানিব বিচাৰে যে মই কিবা কাম কৰোঁ নে নাই, নে ঘৰত এনে থাকোঁ, নে ঘূৰা ফুৰা কৰি থাকোঁ। বাট তেনেকুৱা একদমেই নহয়, চৰি। আৰু লগতে মই মোৰ ঘৰত নাথাকোঁ, মই থাকোঁ চাপৰত, ডিষ্ট্ৰিক্ট ধুবুৰী, আৰু মই থাকোঁ মোৰ আণ্টিৰ ঘৰত। মোৰ আণ্টিৰ ঘৰত মিনছ মোৰ মাৰ সৰু ভণ্টি। তো মই আজি 2-3 বছৰৰ পৰা ইয়াতে থাকোঁ। আৰু ইয়াতে থকা ৰিজন এইটো নহয় যে মই আণ্টিহঁতৰ ঘৰত এনেই থাকোঁ বা কোনো কাম কাজ নকৰোঁ, ফ্ৰীতে থাকোঁ। বাট ইয়াতে মই কাম কৰোঁ, ঠিক আছে। কাম কৰোঁ মিনছ ইয়াতে মোৰ দোকান আছে আৰু মোৰ আংকেলৰ একচুৱেলি দুখন দোকান হয়। এখন হ'ল ভেটেনাৰী ফাৰ্মাচী আৰু এখন হ'ল RCM POC চেণ্টাৰ। তো এখন দোকানত আংকেল থাকে, যিখন ফাৰ্মাচী, কাৰণ মোৰ আংকেলে ভেটেনাৰী ডক্টৰ হয়। আৰু লগতে আংকেলৰ ফাৰ্মাচীত আপোনালোকে সকলো ধৰণৰ জীৱ জন্তু বা যিমান আৰু আছে সকলোৰে ঔষধ পাব আৰু লগতে সকলোৰে খোৱা সামগ্ৰীবোৰ আৰু লগতে খোৱা বস্তুবোৰ পাব আংকেলৰ ফাৰ্মাচীখনত। আংকেলৰখন গ'ল, তাৰপিছত আহিল মোৰ দোকানখন, আৰু মোৰ দোকানখন হ'ল RCM দোকান, যিখন দোকানত আপোনালোকে RCMৰ এভৰিথিং প্ৰডাক্ট পাব। আৰু RCM এনেকুৱা এটা বস্তু হয়তো বহুতে গম পায় আৰু বহুতে গম নাপায়। আৰু যিবোৰে গম পায় তো ভাল কথা, আৰু যিবোৰে গম নাপায় তাহাঁতক কৈছোঁ RCM এনেকৈ এটা ভাল বস্তু, তাতে সকলো ধৰণৰ প্ৰডাক্ট পাব। আপোনালোকৰ ঘৰৰ যিমান বস্তু লাগে বা যিমান প্ৰয়োজনীয় খাদ্য সামগ্ৰী হওক বা ইউজ কৰা বস্তু হওক, সকলো ধৰণৰ বস্তু পাব। আৰু RCM এনেকুৱা এটা বস্তু, আগত যেনেকুৱা আপোনালোকৰ অৰিফ্লেম আছিলে, এমৱে আছিলে, কিন্তু সেইবিলাকত অনলি আপোনাৰ স্কিন কেয়াৰ বা এনেকুৱা কিছুমান বস্তু পায়। কিন্তু RCM এনেকুৱা এটা কোম্পানী হয় যিটো কোম্পানীত আপোনালোকৰ এভৰিথিং বস্তুৱে পাব। তো আৰু লগতে বহুতে ভাল হয় RCMৰ প্ৰডাক্টবোৰ। যোনে ইউজ কৰে সিহঁতে নিশ্চয় গম পায়, মই নিজে ইমান ক'ব নালাগে, নহ'লে মানুহে ক'ব যে তাই নিজে কৰে কাৰণে ইমান তাৰিফ হৈ আছে। বাট চৰি, তেনেকুৱা একদমেই নহয়। যোনে ইউজ কৰে গম পায়, আৰু ময়ো ইউজ কৰোঁ, আমাৰ ঘৰৰ সকলোৱে ইউজ কৰে। তো আমালোকে বহুতে ভাল পাওঁ প্ৰডাক্টবোৰ। তো ভাবিলোঁ মই মানুহবোৰ যেতিয়া মোক সোধে যে তুমি কি কৰা কি নকৰা, এনেকৈ ডাইৰেক্ট কোৱাতকৈ মই এটা ভিডিঅ'ৰ থ্ৰু কেনে সকলোকে জনাই দিওঁ যে মোৰ লাইফত এনেকুৱা চলি আছে। তো তাৰে কাৰণত মই আজি এই ব্লগটো লৈ আহিছোঁ, আৰু এটা মোৰ কাৰণে ভাল যে মই এটা ভাল কণ্টেণ্টো পাইছোঁ। তো এতিয়া আৰু পলম নকৰোঁ, এতিয়া মই উঠি কিনে দাঁত ব্ৰাছ কৰিম, তাৰপিছত ব্ৰেকফাষ্ট কৰিম, তাৰপিছত দোকানলৈ যাম। তো এতিয়া আৰু পলম নকৰোঁ, বলক আমি এতিয়া দোকানলৈ যাওঁ, আৰু কি কৰোঁ কি নকৰোঁ আপোনালোকক অলপ হ'লেও ভালকৈ দেখুৱাম। তো বাই, দোকানত যাওঁ। চ' গাইজ, ফাইনেলি মই দোকানলৈ আহিলোঁ সেইটো ৰাস্তাৰে, আৰু এইটো হৈছে টাউন কমিটি, আৰু এয়া হৈছে মোৰ আংকেলৰ দোকানৰ সন্মুখখন। চোৱা কিমান ধুনীয়া হয়। আৰু লগতে সেইবোৰ গেলামাল দোকান, সেইখন এখন গেলামাল, আৰু এইখনে হৈছে মোৰ আংকেলৰ দোকান। আংকেলৰ দোকান মিনছ মোৰ আংকেলৰ ভেটেনাৰী ফাৰ্মাচী। আৰু ইয়াতে আপোনালোকে সকলো ধৰণৰ বস্তু পাব, মানে ভেটেনাৰীত যিবোৰ থাকে। আৰু এইজন ল'ৰা হৈছে মোৰ আংকেলৰ কৰ্মচাৰী, মানে মোৰ আংকেলৰ দোকানখনত থাকে, সৰু ল'ৰা হয়, বহুতে ভাল হয় ল'ৰাজন। তো ইয়াতে পলম নকৰি বলক এতিয়া মোৰ দোকানলৈ যাওঁ। এয়া চোৱা, মোৰ দোকানলৈ গৈ আছোঁ, পামেই আৰু মোৰ দোকান। বলা সোনকালে বলা। ফাইনেলি এইখনে হ'ল মোৰ দোকান, যিটো মই কাম কৰোঁ। এয়া চোৱা, একচুৱেলি মই দোকানখন আগতে খুলি কিনে আগৰ পৰা ভিডিঅ' কৰি লৈ আহিছোঁ, নহ'লে মই খোলাৰ সময়ত ভিডিঅ' কৰিব নোৱাৰিম, যাৰ কাৰণে মই আগতে দোকানখন খুলি তাৰপিছত আপোনালোকক ভিডিঅ' কৰি দেখুৱাইছোঁ। এয়া হৈছে সন্মুখখন, আৰু আগৰ পিনে এইখন। চ' গাইজ, দোকানখন খুলিলোঁ যেতিয়া, এতিয়া অলপমান দোকানখন চাফা কৰোঁ, আৰু কিছুমান বস্তু এনেই হৈ আছে সেইবোৰ অলপমান ভালকৈ থৈ দিওঁ, আৰু কিছুমান সজাবলগীয়া আছে এতিয়া অলপমান লাহে সজাই দিওঁ। আৰু মইতো এনেও দোকানখন বহুত চাফাকৈ ৰাখোঁ, আৰু বহুতে ভাল ফিডবেক দি যায় যে দোকানখন বহুতে ভাল এণ্ড বহুতে নিট এণ্ড ক্লিন কৰি ৰাখিছে। তো আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় এনজয় কৰি আছে মোৰ লগত, আৰু মই যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাই থাকিম। জাষ্ট আপোনালোকে চাই থাকা ভালকৈ, আৰু মোৰ লাইফৰ ৰুটিনটো বুজি পাই যাবা। ফাইনেলি মোৰ দোকানৰ কাম কমপ্লিট,
এতিয়া চোৱা কিমান ধুনীয়াকৈ সজাই ৰাখিছোঁ মই দোকানখন সৰু যদিও বাট মই নিজকে বহুত মানে দোকানখন ভালকৈ ৰাখিব ট্ৰাই কৰোঁ আৰু ভালকৈ ৰাখোঁ আশা কৰিছোঁ আপোনালোকৰ নিশ্চয় ভাল লাগিছে মোৰ দোকানখন চাই যদি ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰি দিব আৰু লগতে কমেণ্ট ছেকশ্যনত জনাব কেনেকুৱা লাগিছে দোকানখন ঠিক আছে আৰু এয়া হৈছে আৰু ইয়াতে কি কি আছে মই দেখুৱাম সেইটো হৈছে আমাৰ মানে CC কেমেৰা যিটো মানে মই কেতিয়াবা ফটককৈ বাহিৰলৈ ওলাই গ'লে লাগে বহুতে দৰকাৰী হয় আৰু এইটো হৈছে ফ্ৰণ্ট ছাইডটো আৰু এইপিনে ওপৰৰ ইয়াতে আছে মোৰ প্ৰিণ্টাৰ মানে বিল মাৰাৰ পিছত ৰিচিপ্টটো ওলাই আহে আৰু ইয়াৰে তলত আছে মোৰ বস্তুবোৰ এইবোৰ এয়া চোৱা আৰু সেইটো মোৰ কভাৰ মোৰ বেগ আৰু মোৰ ছানগ্লাছ আৰু এইফালে আছে আপোনাৰ কেছ বক্সটো আৰু এইফালে কিবা কিবি সজাই ৰাখিছোঁ আৰু এইটো হ'ল ফ্ৰণ্ট ছাইডটো এয়া কাষ্টমাৰ আহিছিলে বাট চাউণ্ডটো নোহোৱা হৈ গৈছে কাৰণ ক্লিয়াৰ অহা নাছিল যাৰ কাৰণে মই ৰেকৰ্ড কৰি কেনে ভইচটো সোমাই দিছোঁ প্লিজ তাৰ কাৰণে বেয়া নাপাবা চৰি এয়া এনেকৈ দোকানখন চলি আছে লাহে লাহে তো ভিডিঅ'টো চাই কেনেকুৱা পাইছে নিশ্চয় জনাই দিব চ' গাইজ এতিয়া হৈছে সন্ধিয়া 6টা বাজিলে এতিয়া অলপমান পিছত দোকান বন্ধ কৰিমেই আৰু কাৰণ আমি 7টা 6:30 মানত দোকান সদায় বন্ধ কৰোঁ তো এতিয়া সন্ধিয়া হৈ গ'ল বন্ধ কৰিম আৰু সেয়া মোৰ আংকেল বহি আছে দোকানত আংকেলৰ ফাৰ্মাচীত তাৰমানে আৰু এইখন হ'ল মোৰ দোকানখন এতিয়া চোৱা ৰাতি কেনেকুৱা লাগে আৰু এইটো আগ ছাইডটো তো এতিয়া আৰু পলম নকৰি ঘৰলৈ যাওঁ ব'লা তো গাইজ মই দোকান বন্ধ কৰি ঘৰলৈ আহিলোঁ আৰু ভাবিলোঁ ভিডিঅ'টো আৰু নকৰোঁ বেলেগ কেতিয়াবা ভালকৈ দেখুৱাম কাৰণ আজি অলপমান বিজিও হৈ আছিলোঁ যাৰ কাৰণে বন্ধ কৰাৰ সময়ত মই ভিডিঅ' শ্বুট কৰিব নোৱাৰিলোঁ আৰু সেনেকৈ ডাইৰেক্ট ঘৰলৈ আহিলোঁ আৰু ঘৰত আহি কেনে গা ধুলোঁ গা ধুই একো খোৱা নাই বাৰু এতিয়া খাম বাট কথা হ'ল এইখিনিয়ে যে মই মোৰ লাইফত মই কি কৰোঁ কি নকৰোঁ সেইটোৰ ওপৰতে এই ভিডিঅ'টো বনাইছোঁ কাৰণ মই সেনেকুৱা কণ্টেণ্টো পোৱা নাছিলোঁ তো ভাবিলোঁ এইটো কণ্টেণ্টত এটা ভিডিঅ' হৈ যাওক আৰু লগতে মোৰ লাইফৰ কিছুমান কথা যিবোৰ কথা কিছুমান মানুহে গম নাপায় বা কিছুমানে মোক সুধি থাকে তেওঁলোকক জনাই দিব পাৰিম যে মই এইবিলাক কাম কৰোঁ বা সিহঁতে বুজি পাব মোৰ এই ভিডিঅ'টোৰ থ্ৰু দি তো আজিৰ কাৰণে ইয়াতে এৰিলোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম আৰু কিবা মই সেনেকুৱা ভাল কণ্টেণ্ট লৈ কেনে আপোনালোকৰ আগত আহিম আৰু বহুত ধৰণৰ ভিডিঅ' মই লাহে লাহে লৈ আহিম আৰু জাষ্ট আপোনালোকৰ আশীৰ্বাদ আৰু ছাপোৰ্ট বিচাৰোঁ আশা কৰোঁ মোক সদায় আশীৰ্বাদ কৰিব আৰু লগতে ছাপোৰ্ট কৰিব আৰু মোৰ ভিডিঅ'টো কেনেকুৱা হৈছে প্লিজ জনাই দিব কমেণ্ট ছেকশ্যনত আৰু লগতে যিবোৰে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কি ক'ম আৰু ক'ব লগা একো নাই এতিয়া যাওঁ কিবা খাওঁ কিন্তু সেইবোৰ এতিয়া নেদেখাওঁ মই আৰু লাহে লাহে বেলেগ বেলেগ কণ্টেণ্টত ভিডিঅ' লৈ আহিম আৰু যেনেকুৱা মই আণ্টিহঁতৰ ঘৰত থাকোঁ তো আণ্টিহঁতৰ হোম টুৰ এটা দিম বহুত ভালকৈ তো আজিৰ কাৰণে ইমানতে এৰিলোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই বাই